কবিতাৰ শিৰোনাম কৃত্ৰিমতা। স্বৰচিত কবিতা। মই ফুটপাথৰ আলিংগনত পৰি থকা বিলাসী ভদ্ৰলোকৰ আধা খোৱা চিগাৰেটৰ টুকুৰা, জ্বলি উঠা হৃদয়খন আধা পোৰা চেপেটা কাৰোবাৰ গছকত এখন ঘৃণাৰ সাগৰত ডুব গৈ আছো। কোনোবা আছে নেকি লুকাই চুৰকৈ মৰম যাচা মহাত্মা? আছে নেকি সপোনৰ ৰাম ৰাজ্য স্ৰজতা? আছে নেকি কোনোবা লিখিব পৰা মহাত্মাৰ অহিংসাৰ বুৰঞ্জী? জোনাকৰ জন্তীৰ কলীয়া উৰণিৰ আৰেৰে এজাক হিংসাৰ বৰষুণ, মহানগৰীত মহাপ্ৰলয় আহিব নোৱাৰো। মহানগৰীৰ কৃত্ৰিমতাৰ কৃত্ৰিম বানপানীত উপঙি আছো। আঁতৰি যাম ভৰলুৰ পৰা বুঢ়ালুইত হৈ। কৃত্ৰিমতা। ধন্যবাদ।